সকলোকে নমস্কাৰ জনাই আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই আপোনালোকক ৱাণ্ডাৰিং জিউ গছৰ বিষয়ে জনাব খুজিছোঁ। এই গছজোপা পাতবোৰ বেঙুনীয়া, উজ্জ্বল বেঙুনীয়া আৰু আঁচ থকা। ই প্ৰকৃততে এজোপা লতাজাতীয় গছ, কিন্তু টাবত নাইবা মাটিতো লগাই থ'ব পাৰে। টাবত লগালে জোপোহা কৰিবলৈ ইয়াৰ আগবিলাক ছিঙি দিলে সুন্দৰ হৈ জোপোহা হৈ পৰে। মই এইজোপা গ্ৰিলত লগাই থৈছোঁ। কেনেকৈ বাঢ়ি তললৈ ওলমি আহিছে চাওক। এইদৰে টাবত লগাই ওলোমাইও থ'ব পাৰে। এই গছজোপা কিন্তু বেছি ৰ'দ পৰা ঠাইত ৰাখিব নালাগে। ৰ'দ পৰিলে ইয়াৰ পাতবোৰ নষ্ট হৈ যাব। সেইবাবে ৰ'দ নপৰা ঠাইহে এই গছজোপা থ'বলৈ বাছি লোৱা উচিত। যিসকলৰ গাৰ্ডেন কৰা চখ আছে কিন্তু একেবাৰে সময় দিব নোৱাৰে, তেওঁলোকেও এই গছজোপা কিন্তু ঘৰত লগাই থ'ব পাৰে। কাৰণ এই গছজোপাত একেবাৰে যত্নৰ প্ৰয়োজন নাই। এবাৰ লগাই থ'লেই গোটেই বছৰটোলৈ সুন্দৰকৈ নিজে নিজে বাঢ়ি থাকে। খালি এটা কথা চাব লাগিব, যাতে পানী শুকাই নাযায় টাবটোত আৰু পানী যাতে বেছি হৈ নাযায়। এইদৰে সৰু সৰু টাবত লগাইও ঘৰখন সজাব পাৰে। ইনডোৰ প্লেণ্ট হিচাপে এই গছজোপা ব্যৱহাৰ বেছিকৈ হয়। ইমান সুন্দৰ গছজোপা। ইয়াৰ মাটি প্ৰস্তুত কৰিবলৈও একেবাৰে সহজ। 3/4 এভাগ ভাৰ্মি কম্পোষ্ট নাইবা শুকান গোবৰ আৰু যদি আছে অলপ কোকোপিট দিলেই মাটি প্ৰস্তুত হৈ যায়। আৰু নতুন গছ পাবলৈ একেবাৰে সহজ। 2-3টামান ডাল ছিঙি আগতে প্ৰস্তুত কৰি থোৱা মাটিত গুজি দিলেই ই 10-15 দিনৰ ভিতৰতে লহপহকৈ বাঢ়ি আহে। এইজোপা মোৰ বৰ প্ৰিয় গছ। পানীৰ বটলতো এইদৰে লগাই থৈ ঘৰখনৰ সৌন্দৰ্য বঢ়াব পাৰি। এবাৰ লগোৱাৰ পিছত এই গছজোপা বিশেষ যত্ন নল'লেও ই বছৰটোৰ ভিতৰতে বাঢ়ি গোটেইখন সুন্দৰ হৈ পৰে। আৰু লতা হিচাপে এই গছজোপা বেছিকৈ ব্যৱহাৰ হয়। ৱাণ্ডাৰিং জিউৰ বিষয়ে আজি ইমানেই। আকৌ নতুন ভিডিঅ'ত মই আপোনালোকৰ সৈতে লগ হ'ম। শেষত মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।